কবিতাৰ শিৰোনাম মই জীয়াই থাকিব বিচাৰো। কথা ময়ূৰ মানস পৰা, আবৃত্তি ৰিমন কাশ্যপ। মা, কষ্ট পাইছো মই, উশাহ লোৱাত বৰ কষ্ট পাইছো মা। শৰীৰতো যেন জ্বৰ জ্বৰ অনুভৱ হৈছে। হয়তো মোৰো ক'ৰ'ণা হৈছে। ময়ো চাগে দেউতাৰ দৰে মৃত্যুক খাব দিব লাগিব ন মা। আজি পৃথিৱীত ক'ৰ'ণাই মৃত্যুৰ সোঁত বহাইছে অ মা। এই সোঁতৰ চাক নয়াত আমিও নাইকিয়া হৈ যাম ন মা। এয়াই বাৰু পৃথিৱীৰ অন্ত নেকি মা? আমি সকলো মৰি যাম নেকি? মা, মই মৰিব নিবিচাৰো। মই জীয়াই থাকিব বিচাৰো। মোক মাথো তোমাৰ কোলাৰ উষ্ম পৰশ লাগে। মাথো উষ্ম পৰশ লাগে মা। ধন্যবাদ। কৌশিক ভিউজ চেনেলৰ তৰফৰ পৰা সকলো অসমবাসীলৈ এটি বিনম্ৰ অনুৰোধ। হু আৰু মেডিকেল ষ্টাফৰ লগতে চৰকাৰে যিবোৰ নিয়মানুৱৰ্তিতা মানি চলিবলৈ কৈছে সেয়া যেন সকলোৱে পালন কৰে। সাৱধানে ঘৰতে সুৰক্ষিত থাকক, নিজৰ লগতে আনকো বিপদমুক্ত কৰি ৰাখক।